অসম প্ৰকাশন পৰিষদৰ নিবেদন সাধু 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 আৰু আজিৰ সাধুটি হৈছে বেটু কোঁৱৰ। এখন দেশত এজন ৰজা আছিল। তেওঁৰ আছিল 7জনী কুঁৱৰী। কিন্তু কাৰো ল'ৰা ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই অনেক পূজা পাতল দান দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল'ৰা ছোৱালী নহ'ল। এদিন ৰজাই সপোনত দেখিলে যে তেওঁক এজন বুঢ়া মানুহে কৈছে, তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে 7 বাৰ তমহ তমহ বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই টেমাটোৰ ভিতৰত এটা গোলাপী জামু থাকিব। সেই জামুটো আনি তোমাৰ 7জনী তিৰোতাক খাবলৈ দিবা। তেওঁলোকে খালেই তেওঁলোকৰ ল'ৰা হ'ব। ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই সেইদৰে নৈত গা ধুই 7 বাৰ তমহ তমহ কৰিলত ৰঙা টেমা এটা তেওঁৰ হাতত পৰিলেই। সেই টেমাটো মেলি তাত জামু এটা পাই আনি 7জনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে গা ধুই আহি জামুটো ভগাই খালেহি, কিন্তু সৰুজনী অহাত পলম হোৱা বাবে তাইলৈ নথলে। তাইক আন কেইজনী কুঁৱৰীয়ে আগৰ পৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই লাগি আছিল। সৰুজনীয়ে গা ধুই আহি আন কেইজনীক জামুৰ ভাগ খুজিলত সিহঁতে তাইক জোকৰা মাৰি ক'লে, তোলৈ জামুলৈ আমি বহি থাকিম নেকি? আগেয়ে নাহিলি কেলে? এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই ওচৰতে পৰি থকা জামুৰ বেটুটোকে খালে। সময়ত আটাইকেইজনী কুঁৱৰীৰ একোটাকৈ ল'ৰা হ'ল। ল'ৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল। এদিন এটা ফকীৰ ক'ৰবাৰ পৰা আহি ৰজাক ক'লে, স্বৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ। আপোনাৰ ঘৰত সোণৰ গছ, ৰূপৰ পাত, 7 টিলিকিত মূৰাৰ নাচ এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পূৰ্ণ হোৱা নাই। ৰজাই তেতিয়াই কোঁৱৰহঁতক মাতি তেনে গছ এজোপা বিচাৰিবলৈ পঠিয়াই দিলে। ৰজাৰ ল'ৰাহঁতে নাও দুনি লৈ খোৱাৰ সঁজুলি ভৰা দি যাবলৈ ওলাওঁতে এলাগী কুঁৱৰীৰ পুতেক বেটুৱে আহি ককায়েকহঁতক ক'লে, ককাইহঁত, মোকো লগতে নে। বেটু কোঁৱৰে লগত যাবলৈ বৰকৈ কাকুতি মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰ্টতে পৰি থাকিবি বুলি লৈ গ'ল। নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আম গছ এজোপা পালেগৈ। গছজোপাত আমবোৰ সেন্দুৰীয়া হৈ পকি আছে। সেই আম গছৰ তলতে সিহঁতে নাও বান্ধি আম খাই ইফালে সিফালকৈ থাকোঁতে বেটু কোঁৱৰে আম গছৰ গুৰিত এটা ডাঙৰ গাঁত দেখিলে। সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক ক'লে, মই এই গাঁতটোত সোমাই নামি যাওঁ, ইয়াত কি আছে চাওঁগৈ। তহঁতে মই নাহোঁ মানে নাও নেমেলিবিহঁক দেই। এই বুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গ'ল। অন্তত সি এখন বৰ নগৰ পালেগৈ। নগৰখনত সি মানুহ দুনুহ একো নেদেখিলে, মাত্ৰ কিছুমান হাড় মূৰ চাৰিওফালে পৰি থকা দেখিলে। সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ আৰু ঘৰটোৰ ভিতৰত এখন ছালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে। ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোঁৱৰ আৰু মূৰ শিতানৰ ফালে এটা ক'লা চোঁৱৰ আছিল। ক'লা চোঁৱৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক কাণৰ পৰা তেজ ওলাল। তাকে দেখি সি ভয় খাই ভৰি পঠান ফালৰ চোঁৱৰটোৰে বিচি দিলে। সেইটোৰে বিচিলত ছোৱালীজনীয়ে উহ উহকৈ পাটিৰ পৰা উঠি বহিল। কন্যাজনীয়ে বেটু কোঁৱৰক দেখি আচৰিত হৈ সুধিলে, তুমি কোন? কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি ক'লত তাই ক'লে, তুমি এতিয়াই যোৱা, নহ'লে তোমাক ৰাক্ষসে খাব। এইখন ৰাক্ষসৰ দেশ,
আজি 3 দিন হৈছে ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে। মোকহে সিহঁতে নোখোৱাকৈ এৰিছে। সিহঁত এতিয়া চৰিবলৈ গৈছে। মোক সিহঁতে যাবৰ সময়ত এটা চোঁৱৰেৰে বিচি মাৰি থৈ যায় আৰু উভতি আহি এটা চোঁৱৰেৰে বিচি জীয়ায়। কোঁৱৰে ক'লে, এতিয়া কি হ'ব? সিহঁত আহি ওলাইহি যদি? কন্যাই ক'লে, হওঁতে সিহঁত আহিবৰ হৈছে। তুমি এই সৰিয়হৰ দুলিটোৰ ভিতৰতে সোমাই থাকা। এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ দুলিৰ ভিতৰত সোমাই থাকিল। যোৱাৰ আগে কোঁৱৰে ক'লা চোঁৱৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গ'ল। এনেতে ৰাক্ষসবোৰ ওলালহি। সিহঁতে ছোৱালীজনীক বগা চোঁৱৰেৰে বিচি জীয়াই লৈ সুধিলে, মানুহৰ গুণ পাইছোঁ দেখোন একা। তাই ক'লে, ময়েহে মানুহ ইয়াত আছোঁ, মোৰেই গুণ পাইছা হওক, লাগে যদি মোকে মাৰি খোৱা। ৰাক্ষসে ক'লে, তোক নামাৰি ৰাখিছোঁ, কিয় খাম? কোঁৱৰে ৰাতিটো কষ্টে মষ্টে সৰিয়হৰ দুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত তাৰ পৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ ক'লে, মই তোমাক ৰাক্ষসৰ হাতৰ পৰা সৰুৱাই নিম বুলি ভাবিছোঁ। ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি ক'ব পাৰানে? কন্যাই নোৱাৰোঁ বুলি ক'লে। কোঁৱৰে ক'লে, আজিও মই সৰিয়হৰ দুলিতে সোমাই থাকোঁ। সিহঁত আহিলে তুমি এটা বুদ্ধি উলিয়াই পাৰা যদি সেইটো সুধি জানি লোৱা। কন্যাই এই কথাত মান্তি হ'ল। সেইদিনা গধূলি ৰাক্ষসবোৰ আহি সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে। সিহঁতে কিয় কান্দিছ বুলি সুধিলত তাই ক'লে, মোৰ বৰ মনত দুখ লাগিছে। মোৰ আই বোপাই মিতিৰ কুটুম কোনোৱেই নাই। এতিয়া তোমালোকেই মোৰ আপোন হৈছা। এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়। যদি তোমালোকক কোনোবাই ক'ৰবাত মাৰে তেন্তে মোৰ গতি কি হ'ব? ৰাক্ষসতে তাইক আশ্বাস দি ক'লে, তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে। আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে। কোনোবাই যদি পুখুৰীত নামি 7 বাৰ টমহ টমহ বুলি মাতে, তেনেহ'লেহে সি টেমাটোৰ পৰা ওলাই আহিব। আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একে কোবে কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে, তেহে আমি মৰিম হওক। পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত বেটু কোঁৱৰে দুলিৰ পৰা ওলাই কন্যাজনীক জীয়ালত ৰাক্ষসবোৰক কেনেকৈ মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক ক'লে। তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত নামিলগৈ আৰু 7 বাৰ টমহ টমহ বুলি মাতিলত ভোমোৰাটো ওলাই আহিল। ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোবেই কাটি তাৰ তেজ চৰুত ধৰিলতে ইপিনে গিৰিং গিৰিং শব্দ হ'বলৈ ধৰিলে। ৰাক্ষসবোৰ যেয়ে য'তে আছিল ত'তে পৰি মৰিল। কোঁৱৰে পুখুৰীৰ পৰা উঠি কন্যাৰ ওচৰ পালেহি। কন্যাৰ মহা আনন্দ। ইয়াৰ পিছত কোঁৱৰে কন্যাক সোণৰ গছ, ৰূপৰ পাত, 7 টিলিকিত মৰাৰ নাচ এনেকুৱা গছ ক'ত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে আৰু 2টা পুখুৰী দেখুৱাই দিলে। এটাৰ পানী কাৰোবাক খুৱাই দিলে, খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চুটিৰ ওপৰত উঠি বহি থাকেগৈ। অইনটোৰ পানী খোৱালে আকৌ মানুহ হয়। এইবোৰ বস্তুৰে সৈতে কন্যাজনী কোঁৱৰে পেৰা এটাৰ ভিতৰত সোমাই ল'লে। তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি। এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল। সেই দেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গ'ল। ইফালে ককায়েকহঁতে নাও মেলি দিলে। কোঁৱৰে পেৰাটো লৈ আহি দেখিলে যে নাও নাই। সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গ'ল। গৈ দেখে এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে। কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডক কৈ খাটিলে যে
পেৰাটোৰে সৈতে যেন গৰুণ্ডই তাক কান্ধত তুলি তাৰ বাপেকৰ ৰাজ্যত থৈ আহে। সি অনেক কাকুতি মিনতি কৰাত গৰুণ্ডই মান্তি হৈ ক'লে, ৰয়থোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰি ৰাক্ষস খাই লওঁ। একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটু কোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গ'ল। ৰজাৰ নগৰত মহা হুলস্থুল, ডা ডাঙৰীয়া লা লগোৱাকে আদি কৰি সকলো ৰজাৰ বৰ চৰা চাপিলহি। ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ। বেটু কোঁৱৰ পেৰাটোৰ সৈতে চৰাৰ এচুকত বহি আছে। ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত সিহঁতে একো দেখুৱাব নোৱাৰিলে। তাৰপিছত ৰজাই বেটু কোঁৱৰক সুধিলত বেটু কোঁৱৰে পেৰা মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে। ৰজাই বৰ সন্তোষ পাই বেটু কোঁৱৰক উঠি ৰজা পাতি নিজে বহি ৰজা হ'ল আৰু বাকী কেইটা কোঁৱৰক ৰাজ্যৰ পৰা খেদাই দিলে।